বাপৰে সৰু তই হলি বৰ গৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোৱে মোৰ ফালৰ পৰা বহাগ বিহুৰ বহুত হিয়া পৰা শুভেচ্ছা জনাইছোঁ আৰু আপোনালোক ক'তো যাতে ওলাই নাযায় এই বছৰটো আপোনালোকে ঘৰতে মানে থাকি ঘৰত ভিতৰতে আপোনালোকে যিখিনি পাৰে সেইখিনি বিহুটো উদযাপন কৰিবলৈ চেষ্টা কৰক আৰু মই ক'তো ওলাই যোৱা নাই আমাৰ ঘৰতে আছোঁ আৰু ঘৰৰ পৰা যিখিনি পাৰোঁ আপোনালোকক এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম মানে আমি কেনেকৈ বিহুটো উদযাপন কৰিছোঁ এইবাৰ তো ভিডিঅ'টো সকলোকে চাই থাকিব আৰু এটা কথা কৈ থৈ যে এইটো যিটো ভিডিঅ' কৰি আছোঁ ভিডিঅ'টো কৰিছিলোঁ অলপমান আগতে মানে 6টামান বজাত কৰিছিলোঁ ৰাতিপুৱা তো কিন্তু তাৰে কেইটামান ক্লিপ ডিলেট হৈ গ'ল তো সেইকাৰণে এইটো ক্লিপ লগাই দিছোঁ মই আগত তো যিখিনি ক্লিপ বাচি আছে তো সেইখিনিয়ে অলপমান মানে পাল্টা উল্টাকৈ জোৰা লগাই পেলাই আপোনালোক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম মানে চাওঁ আৰু আপোনালোক কিমান দূৰ দেখুৱাব পাৰে এই ভিডিঅ'টোত তো প্ৰথমতে আমাৰ মায়ে বনোৱা পিঠাৰে ধুনীয়াকৈ লাল চাহ এক কাপ খাই লওঁ তাৰপিছত আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম কি বাৰু তো আপোনালোক কমেণ্ট কৰি নিশ্চয় যদি মই আপোনালোকৰ ঘৰত পিঠা পনা বনাইছেনে নাই তো আজি হ'ল গৰু বিহু আৰু এয়া চাওক ৰাস্তা চব খালী একদম চুনচান হৈ গৈ চব মানে কৰোণা এইবাৰ চব চেছ কৰি দিছে তো আগত যদি পৰিস্থিতিটো ভালে হৈ থাকিল হয় আগৰ দৰে তো ভাবক কি ধুনীয়া উখল মাখল হৈ থাকিল হয় তো গৰুকেইটাক এতিয়া লৈ যাওঁ আমাৰ কাষতে নদীটো আছে বেছি আঁতৰত নহয় অলপমান গ'লে পায় তাত গৈ ধুনীয়াকৈ ধুই লৈ আহোঁ গৰুকেইটাক কাৰণ পৰম্পৰাটো ৰক্ষা কৰিব লাগিব অলপ হ'লেও তো বলক এতিয়া আৰু ইয়াক চাওঁ পুৰা ডেন্স মাৰি মাৰি যাই আছে মানে গৰু ভালকৈ ধুৱাব আৰু ই আৰু এইখন হৈছে মই পঢ়া LP স্কুলখন যিখনত মই ক্লাছ 5লৈকে পঢ়িছিলোঁ আৰু সেইফালে আছে আমাৰ খুৰাহঁতৰ ঘৰ এইটো যিটো দেখিবলৈ পাই আছে বনাই থকা এইটো হৈছে আমাৰ খুৰাহঁতৰ ঘৰ আৰু আগতে আছিল ইয়াতে আমাৰ ঘৰ মানে ইয়াৰ পৰা আমি তালৈ উঠি গৈছোঁ এইটো মানে পাম বুলি ক'ব আমাৰ ভাষাত পাম এইটো আমাৰ আৰু এইটো হৈছে আমাৰ চক কিন্তু সকলোবোৰ দোকান বন্ধ কাৰণ লকডাউন চলি আছেতো সকলোবোৰ বন্ধ এতিয়া আৰু এইফালেৰে যাব লাগে আমাৰ নদীটো লৈ নদী পাই গ'লোঁ আমাৰ আৰু এইফালেৰে ভাই কি হ'লে যৌ পানী নাই যৌ আগত আছে পানী যৌ মানে কি হৈছে কি গৰুটোৰ ই ভাবিছে ক'তনো লৈ আহিছে ভাই চিন্তা কৰিব নালাগে যৌ নহ'লে বা এইডাল লাঠিৰে ধুম দিম কোবা যৌ চল চটু আহি গেলি তই ক'ত আছিলি ইমান সময় জল্দি গা ধুব লাগিব অ'কে এটা হৈ গ'ল গা ধোৱা আৰু বাকীকেইটাক এতিয়া ধুৱাব লাগিব অ'কে দি ভাই দি মোক দি দিওঁ অ'কে এতিয়া আমাৰ চতুৰ পাল্লা কিন্তু ইয়াৰ হয়তো ঠাণ্ডা লাগিছে কিন্তু ঠাণ্ডা লাগি গ'লে নহ'ব ভাই আজি যেনেকৈ নহওক ধুব লাগিব গা আৰু ই আমাৰ ভাইয়েতো সেইবাবে ডেন্স মাৰি মাৰি আহিছে গা ধুৱাম বুলি কিন্তু গা নোধোৱাকৈ আশা নেৰে ভাই গা ধুৱাই লাগিব তই খাটাং আৰু মই অলপমান খুৱাই দিওঁ লাও বেঙেনা ধুনীয়াকৈ খা ভাই খা
আৰু গৰুক গা ধুৱাই অনাৰ লগে লগে এনেকুৱাকৈ ধুনীয়াকৈ ফুটা দিয়া হয় সেন্দুৰৰ আৰু লগতে বিহুৱান দিয়া হয় কিন্তু এইবাৰ বিহুৱান দিব নোৱাৰিম কাৰণ এতিয়া ক'তো মানে বজাৰ খোলা এনেকুৱা খোলা নাই তো এইবাৰ মানে এনেকৈ আৰু বেয়া নাপাবি দেই ভাইহঁত আৰু তাৰপাছত ধুনীয়াকৈ ইহঁতক সকলোবোৰ ৰছী খুলি দিয়া হয় আৰু আজিৰ দিনটোৰ কাৰণে মুক্ত বিন্দাছ ফ্ৰীডম দি দিয়া হয় আজিৰ কাৰণে যা ভাইহঁত যা বিন্দাছ অ'কে সকলোবোৰ নিয়ম কানুন হোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ পথাৰলৈ বুলি গৰুকেইটাক খেদি দিলোঁ আৰু বাই বাই সোনকালে আহ যাতে ঘৰত গধূলি অ'কে বাই বাই অ' ভাই তই ক'ত আছিলি যা যা ভাগ 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 বিহুৰ খানা ওলাই গৈছে বিহুৰ খানা কিন্তু পৰীক্ষা ওলাব কেনেকে মাছটোৰ নাম কি চাইনিজ ট্ৰেক্টৰ কি বস্তু আকৌ এইটো মই নাম দিছো আৰু এই ছাগলীটো ভাবিছে চাগে অ' মোক আকৌ কিয় অকাৰ ক'লে অ' ভাই যা অলপমান ফুৰি যা ভাগ 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 ভাগ